আজি মই বনাবলৈ লৈছোঁ জলফাই আচাৰ। মইনো জলফাই আচাৰ কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া মই প্ৰথমতে জলফাইখিনি এখন চালনীত উলিয়াই লৈছোঁ আৰু ইয়াৰ পিছত মই পানীত গৰম কৰিম, মানে বইল কৰিম জলফাইখিনি। এনেকৈ আপোনালোকে আধা ঘণ্টা 25 মিনিট বইল কৰিব লাগিব। ইয়াৰ কালাৰটো চেঞ্জ হৈ যাব। এয়া চাওক, কালাৰ চেঞ্জ হৈ গৈছে। 25 মিনিট বা 30 মিনিট বইল কৰিলে হৈ যাব। ইয়াৰ পিছত মই চালনীখনত জলফাইখিনি টুকি ল'ম। 25 মিনিট বা 30 মিনিটৰ পিছত মই কৰিছোঁ। এনেদৰে উলিয়াই ল'ব। এই উলিয়াই লৈ আপোনালোকে থৈ দিব অলপ দেৰি, 5-10 মিনিট, যাতে পানীখিনি আঁতৰি যায়। এতিয়া ইয়াত যিখিনি জলফাইত যিখিনি আপোনালোকৰ ঠাৰি লাগি আছে, এই ঠাৰিখিনি আঁতৰাই পেলাব। কাৰণ কেঁচাতে আঁতৰাবলৈ অলপ দিগদাৰ হয়, কিন্তু বইল কৰাৰ পিছত সহজ হৈ পৰে। এতিয়া মই দেখুওৱাৰ দৰে আপোনালোকে এটা ছাইজত কাটি ল'ব। ইয়াত আপোনালোকে জলফাই গুটিটো ৰাখিবও পাৰে বা নাৰাখিবও পাৰে। মই কিন্তু ইয়াৰ গুটি সম্পূৰ্ণ নাৰাখোঁ, 30% ৰাখিম। কাৰণ জলফাইত গুটি চুপি চুপি খাবলৈও আচাৰত ভাল লাগে। সেইটো কাৰণে মই সম্পূৰ্ণ নাৰাখোঁ, 30% ৰাখিম। এয়া মোৰ কটা হৈ গৈছে। এতিয়া ইয়াত মই অলপ হালধি দিম। ইয়াত কিন্তু মই নিমখ নিদিওঁ, কাৰণ নিমখ দিলে পানী পানী হৈ যাব। হালধি দি মই মিক্স কৰি দিম। মিক্স কৰি মই এদিন টান ৰ'দত শুকুৱাম, কাৰণ ৰ'দটো এতিয়া চোকা হৈ আছে। গতিকে এদিন শুকুৱালে মোৰ হৈ যাব। কিন্তু চাব যাতে এইটো বেছিকৈ মানে কৰকৰীয়া হৈ নাযায়, জাষ্ট পানীটো গ'লেই হৈ যাব। মোৰ মিক্স কৰা হৈ গৈছে। এতিয়া মই আচাৰ বনাবলৈ ব্যৱহাৰ কৰা মছলা হৈছে জিৰা, ধনিয়া, কালজিৰা, জনি, মেথি। এই টোটেল হৈছে 100 গ্ৰাম। আৰু ইয়াত লৈছোঁ মই জলকীয়া 50 গ্ৰাম আৰু কাশ্মীৰ মছলা লৈছোঁ পাউডাৰটো 10 টকীয়া পেকেট এটা। এইটো অপশ্যনেল হয়, আপোনালোকে ল'বও পাৰে নল'বও পাৰে। মই এইটো কালাৰৰ কাৰণে লৈছোঁ, আপোনালোকে এইটো স্কিপ কৰিবও পাৰে। এতিয়া প্ৰথমতে কি কৰিম, মই ইয়াৰ যিখিনি মছলাখিনি গৰম কৰি ল'ম। গৰম কৰি অলপ গুড়ি কৰি ল'ম। মিক্সিত দি দিম মই এইখিনি, কিন্তু চাব যাতে এইখিনি মানে আপোনালোকৰ একেবাৰে পাউডাৰ বনি নাযায়। এই জলকীয়াখিনি দি লৈছোঁ, অকণমান গৰম কৰি লৈছোঁ। এইখিনিকো মিক্সিত মাৰি দিব লাগিব। এয়া হৈ গৈছে। এতিয়া তেল দি লৈছোঁ ইয়াত। তেলটো আপোনালোকৰ মাষ্টাৰ্ড অইল হ'লে ভাল হয়, কাৰণ আচাৰত সদায়
সৰিয়হৰ তেলটোহে ব্যৱহাৰ কৰিব লাগে। মাষ্টাৰ তেলটো ভাল, আপোনালোকে এইটো ল'ব পাৰে। অলপ তেল গৰম কৰি লৈছোঁ মই। গৰম হৈ গৈছে। এদিন পিছত চাওক, পানীখিনি সম্পূৰ্ণ গুচি গৈছে। এটা ৰ'দতে মোৰ হৈছে এইটো এনেকুৱা। জাষ্ট পানীখিনি যাবলৈ দিলেই হ'ব। এতিয়া ইয়াত মই গৰম তেল অলপ ঢালি ল'ম। পিচি লোৱা এইখিনি মছলা দেখিছে কিমান মই গুড়ি কৰিছোঁ। একেবাৰে পাউডাৰ কৰি নেপেলাব। বাকী থকা তেলকণ মই আকৌ দি দিম এতিয়া। মই কিন্তু তেলটো গৰমে গৰমে দিছোঁ। কিছুমানে ঠাণ্ডা কৰি দিয়ে, মই কিন্তু গৰমে গৰমেই দি দিছোঁ। পিচি লোৱা জলকীয়াখিনি নিমখ মই এতিয়াহে দিছোঁ, আগতে কিন্তু মই নিমখ নাই দিয়া। মছলাটো মই কম কমকৈ দি থাকিম। এয়া কাশ্মীৰ মছলাটো গোটেই পেকেটটো দি দিছোঁ। এইটো আপোনালোকে স্কিপ কৰিব পাৰে, এইটো অপশ্যনেল হয়। মই জাষ্ট কালাৰটোৰ কাৰণে দিছোঁ। আৰু এনেকৈ আপোনালোকে মিক্স কৰি 2 দিন থ'ব। মিক্স কৰি ডাইৰেক্ট ভৰাই নিদিব। 2 দিন আপোনালোকে যিটো পাত্ৰত মিক্স কৰিছে তাতে আপোনালোকে 2 দিন ঢাকনি মাৰি ভালদৰে থৈ দিব। আৰু মাজে মাজে সেই 2 দিনত লৰাই থাকিব, নহ'লে আপোনালোকে ৰ'দতো দিব পাৰে 2 দিন। মই এতিয়া এনেকৈ লৰাই পিনি 2 দিন থৈ দিম, ৰ'দতো দিম 2 দিন। দুদিনৰ পাছত চাওক, এতিয়া আচাৰ ভৰাব পৰা হৈ গ'ল। এনেকুৱা কাছৰ আপোনালোকে চিচাৰৰ এটা পাত্ৰ ল'ব, এনেকুৱা বৈয়াম এটা ল'ব। এনেকুৱা বজাৰত ঢেৰ কিনিবলৈ পায়, এনেকুৱা এটা ল'ব। চাব যাতে বটলটোত পানী অকণমানো লাগি নাথাকে। আৰু এইখিনি মই ভৰাই দিলোঁ ইয়াত। ভৰাই এনেকৈ 2-3 দিন থৈ দিব আকৌ। আৰু লাহে লাহে আপোনালোকে ইয়াত তেল দি থাকিব। আৰু মই সদায় কেঁচা তেলহে ব্যৱহাৰ কৰোঁ। যেতিয়া আচাৰত তেল দিওঁ তেতিয়া মই কেঁচা তেলেই দিওঁ। মাষ্টাৰ্ড অইলটো দিওঁ, কেঁচা অইল দিওঁ। এয়া চাওক হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাব পাৰে, খুব টেষ্টি হয়, খুব ভাল হয়। আৰু ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।